आसाम आरो सोनाब बेंगल सिमानि सनकस दैमा बारनानै थाबायनानै गोथौ गामि धोनगुरि ओनसोलाव नाव बारनानै आरो 3 किल'मिटार थाबायनानै नखर नखर नायगिदिंदों गर्जन मोसाहारि बिथाङा। गसाइगाव 5/5/2022 सोनाब बेंगल सिमानि सेर सेर थानाय गामि धोनगुरि ओनसोलाव सनकस दैमा बारनानै आरो 3 किल'मिटार लामा थाबायनानै नखर नखर खौरां लाहैदों गर्जन मोसाहारिया। दिनैसिमबो जेबो राहा गैयै, मोब्लिब गैयै आरो लामानि सुबिदा गैयै लोगोसे बोसोरफ्रोमबो सनकस दैमा बारै बारै जिउ खांनाय रायजो राजाफोरनि खौरां लाहैदों बिथाङा। लोगोसे सोरखारनि जेबो राहा मोनाब्लाबो दिनैसिम गोबां जेंनाजों मोगा-मोगि जानांदों गामियारिफोरा। 2017 मायथाइयाव दालां गैयैनि थाखाय नावजों बारनाय समाव हरखाब जाब्रबथायजों दैमायाव गोदोनानै फरायसाफोरनि जिउबो गोमाखांबाय होननानै फोरमायदों गामिनि सुबुंफोरा। बिसायख'थिनि सिगाङाव मोजां समाय लानाय राजखान्थि दैदेनगिरिफोरा सासेबो गामिनि थासारि आरो गोनांथि जानायफोरखौ खौरां लाया। दिनैसिम रावबो दैदेनगिरिफोरा धोनगुरि आरो सनकस टापु गामिफोराव जेबो नायबिजिराखै आरो जेबो सुबिदा मोनाखै होननानै फोरमायदों गामिनि सुबुङा। लोगोसे दिनै गर्जन मोसाहारिया फैनानै नायफैनायानो राजखान्थि हान्जानि दैदेनगिरिनि गेजेराव गिबि फैनानै खौरां लानाय होननानैबो फोरमायदों। সৰ্বপ্ৰথমে মই নমস্কাৰ জনালোঁ। আজি আমাৰ এই মানে ভিতৰুৱা অঞ্চলত নিউজ চেনেল আহিছে বুলি, আৰু আমি আশা কৰিছোঁ আমাৰ বিভিন্ন সমস্যাবিলাক আপোনালোকে অৱশ্যেই শুনি যাব। আমি এই টাপু এলেকাত মোটামুটি ৱেষ্ট বেংগলৰ বৰ্ডাৰ সমীপত 25-30 বছৰৰ পৰা বসবাস কৰি আছোঁ। তো আজিলৈকে আমি কোনো চৰকাৰৰ তৰফৰ পৰা সা সুবিধা পোৱা নাই। যেনেকৈ চাবলৈ গ'লে স্কুলীয়া শিক্ষা ব্যৱস্থাৰ ভালকৈ সা সুবিধা নাই, ৰাস্তা ঘাটৰতো বাদেই দিয়ক, আৰু এইফালে সৰু বৰ কিবা চিকিৎসালয় নাই, সাব চেণ্টাৰ নাই, আৰু বহুতো তেনেকুৱা চৰকাৰৰ মানে যিবিলাক সা সুবিধা আমি তাৰ পৰা বঞ্চিত আছোঁ। আমি আশা কৰিছোঁ আপোনালোকে নিশ্চয় জনাব, কাৰণ আমাৰ ইয়াত অতি সোনকালে ইলেক্ট্ৰিচিটিৰ যোগান ধৰিব লাগিব। কেইদিনমান আগত বহুত মানুহ আহি প্ৰতিশ্ৰুতি দি গ'ল যে আপোনালোকক অতি সোনকালে ইলেক্ট্ৰিচিটি যোগাই দিব, কিন্তু আজিলৈকে একো নাই। যেতিয়া মোটামুটি 2017 চনত নেকি আমাৰ তাতে ঘাটত, চন্দ্ৰপুৰ ঘাটত নৌকাৰ এক্সিডেণ্ট হৈ যায়, তাত বহুতো ছাত্ৰ ছাত্ৰী ডুবি মৰি যায়। সেই ফলত ফৰেষ্ট ডিপাৰ্টমেণ্ট তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া হ'ল যে ছাত্ৰবিলাকক ফ্ৰী ঘাট বা ফ্ৰী পাৰ কৰাই দিব। তথাপিও সেইটো এতিয়া আধা ভাড়া বিচাৰি আছে। আৰু আমাৰ যিবিলাক সনকচ টাপুত একমাত্ৰ যাত্ৰাৰ মানে যাতায়াতৰ সুবিধা হ'ল নৌকা দি, আৰু এই নৌকাত আমি এতিয়া মোটামুটি 30 টকাৰ পৰা 50 টকালৈ ভাড়া দিব লগা হয়, যিহেতু এই ঘাটটো আমাৰেই কাৰণে। তো মই বিশেষকৈ অনুৰোধ জনালোঁ যে সেই ঘাটৰ বাবে বা আমাৰ যাতায়াতৰ বাবে কিছুমান সা সুবিধা চৰকাৰে যেন দেখে, চায়, আৰু আমালোকৰ যিবিলাক সৰু বৰ ছাত্ৰ ছাত্ৰীবিলাক এতিয়া স্কুলীয়া শিক্ষা ল'বলৈ বিচাৰি আছে, সিহঁতৰ কাৰণে মানে য'ত এতিয়া আমাৰ চিমলাবাৰী টাপু এলেকাত LP স্কুল, ME স্কুল আছে, তাত মাষ্টাৰবিলাক ভালকৈ নাহে। সেই মানে অনুপস্থিত দিনত স্কুলবিলাক এনেই বন্ধ হৈ থাকে। তো ছাত্ৰ ছাত্ৰীবিলাক বাধ্যতামূলক বহুতে সেইটো চাই মানে দূৰত পঠাই দি আছে ছাত্ৰবিলাকক, যেনেকৈ কাছিয়াবাৰী বা এইফালে জাৰাগুৰি বা চাপকাটা। যোৱা অহাত ইমান দিগদাৰ হয়, আপুনি মানে যেতিয়া বানপানী হয় তেতিয়া কেনেকুৱা অৱস্থা হয় আপোনালোকে নিশ্চয় ভাবিব পাৰি আছে। তো সেইকাৰণে এইবিলাকৰ কাৰণে অকণমান ব্যৱস্থা দিব লাগে বুলি আশা কৰিলোঁ। আৰু যিবিলাক চৰকাৰী সা সুবিধা আমিও ভাৰতীয় নাগৰিক, অসম প্ৰদেশৰ এজন নাগৰিক হিচাপে এতিয়াও পৰিগণিত হৈ আছোঁ, তথাপিও আমি সেইবিলাক সা সুবিধাৰ পৰা বঞ্চিত আছোঁ। আমি আশা কৰিছোঁ এইবিলাক সা সুবিধা আমাক অতি সোনকালে যোগাই দিয়ে। পোনপ্ৰথমে গোটেই অসমবাসীক
আৰু প্ৰাগ নিউজৰ দৰ্শকসকলক নমস্কাৰ যাচিছোঁ। আমি গৰ্জন মছাহাৰী আসাম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। আজি আমি এনেকুৱা এটা ঠাইত উপস্থিত হয় আমি নিজকে খুব ভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ সেইটো এখন ঈশ্বৰৰ সৃষ্টি। আমি সেই ঠাইটো শংকোচ থাপু বুলি ক'ম। থাপুটো এনেকুৱা শংকোচ নদী, আমাৰ অসমৰে এইটো লাষ্ট নদী ক'বলৈ পাৰে, আৰু বড়োসকলে সেইটো মাতি আছে। ইয়াৰ পৰাই এটা নমেনক্লেচাৰ বা নামাকৰণ হিচাপে বহুত বছৰৰ পৰা পৃথক বদলেন খোজাত শংকোচটো চুদিয়া, সেই শংকোচ, এইটো শংকোচ ইমান মানে এটা বঢ়িয়া নদী হয়। সেইটো সুন্দৰকৈ ভূটান পাহাৰৰ পৰা অহা বহুত কাৰেণ্ট আছে। সেইটো ইয়াত এই শংকোচ থাপু অৰ্থাৎ শংকোচৰ এটা আইলেণ্ড, দ্বীপ নিচিনা সেইটো হয় ঠাইটো। বহুত মানুহসকলে ইয়াত বসবাস কৰি আছে, প্ৰায় 500-600 মান পৰিবাৰসকলে ইয়াত বসবাস কৰিছে। আৰু এই থাপুত বড়োক লৈ পেলাই ৰাভা আছে, আদিবাসী আছে, ৰাজবংশী আছে, সেই গোটেই মিলি পেলাই এটা গাঁও নিচিনা তেখেতসকলে ইয়াত মিলিজুলি বসবাস কৰি আছে, আৰু সেইটো হয় শংকোচ থাপু। এতিয়া এই শংকোচ থাপুটো এনেকুৱা এটা সুন্দৰ ঠাই, মানে ইয়াত খুব কলৰ খেতি হয়, কল খেতি, তামোল গছৰ খেতি আৰু বাঁহৰ খেতি। ক'বলৈ গ'লে যিয়ে ৰুৱে সেইটোৱেই হয়। এনেকুৱা এটা ঈশ্বৰৰ অৱদান, শংকোচৰ অৱদান। ইট ইজ এ কাইণ্ড অফ ব্লেছিং অফ শংকোচ ৰিভাৰ। কিন্তু এটা খুব দুখেৰ কথা, আজি এই আধুনিক যুগতো সেই বৃহৎ অঞ্চলত 500-600 মান পৰিবাৰসকলে বসবাস কৰি আছে। নিজৰ নিজৰ ভাষা, নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ সাংস্কৃতিক লৈ পেলাই মিলিজুলি তেখেত বসবাস কৰি আছে, কিন্তু ইয়াৰ ৰাস্তা নাই। শংকোচ নদীৰ পৰা আহোঁতে প্ৰায় 2.5 কিলোমিটাৰমান হৈছে, ইয়াৰ ৰাস্তা অৱস্থা খুব বেয়া। চলা ফিৰাৰ অৱস্থাৰ কাৰণে কোনো ৰকম বাইক চলাব পাৰে, চাইকেল চলাব, মানুহ খোজ কৰিয়ে যায়, ইয়াত গাড়ী মটৰ নাহে। অকল এইটো নহয়, আৰু ইয়াৰ পৰা গোসাইগাঁৱত যাবলৈ আমাৰ বড়োলেণ্ড বা অসমৰে মানুহ তেখেতসকলে মেইন লাইন, মেইন ষ্ট্ৰীমৰ লগত কানেকশ্যন কৰিবলৈ তেখেতসকলৰ শংকোচ নদী চাঁচৰি যাব লাগে, চানস্ৰিনাनै থাংनो গোনাं जायो। দে উইল হেভ টু ক্ৰছ দ্য শংকোচ ৰিভাৰ বাই চুইমিং। ইমান বৃহৎ খেতি হয় ইয়াত, সেই খেতিটো কেনেকৈ লৈ যাব? দলাং নাই, তেখেতসকলৰ কাৰণে দলাং লাগে। শুনি পাইছোঁ এই যোৱা কিবা BTRৰ ইলেকশ্যনৰ আগত যেতিয়া তেখেতসকলে UPPলে কেম্পেইন কৰিছিলে, বৃহৎ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল, তেখেতসকলে ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল, আমি দলং দিম, আমাক চৰকাৰ আপোনাৰ মূল্যৱান ভোট দি জয়যুক্ত কৰক, আমি চৰকাৰ হোৱাৰ পাছত আমি দলং দিম, আমি ৰাস্তা বনাই দিম, আমি ইলেক্ট্ৰিচিটি যোগাৰ কৰি দিম। এটাও নাই আজিলৈকে। 3 বছৰ হৈ গ'ল UPPৰ চৰকাৰ, না ৰাস্তা, না দলং, না ইলেক্ট্ৰিচিটি। তেখেতসকলে খুব দুখ, খুব মনত আঘাত লাগিছে। বহুত মানুহবিলাক তেখেতসকলে কৈ আছে যে আজিৰ দিনতো আমি যদি কাৰেণ্ট নাই, কাৰেণ্টৰ ব্যৱস্থা কৰা নাই, কিন্তু এটলিষ্ট চলাৰৰ ব্যৱস্থাটো আপাতত ফৰ টাইম বিং, ইফ দে কুড হেভ এৰেঞ্জ দ্য চলাৰ চিষ্টেম কুড হেভ বিন চ' গুড। ইমান ল'ৰা ছোৱালী যে সৰু সৰু স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলৰ কোনো ব্যৱস্থা নাই। সেই গতিকে আজি এই আপোনাৰ মাধ্যমেৰে গোটেই অসমবাসীক আৰু গোটেই সচেতন ৰাইজসকলক মই APCCৰ হৈ পেলাই অনুৰোধ কৰিছোঁ, আৰু চৰকাৰক, অসম চৰকাৰক, BTR চৰকাৰক মই প্ৰাৰ্থনা কৰিছোঁ যে যিমান পাৰে ইমান সোনকালে আপুনি সেই গাঁৱৰ কাৰণে, এই শংকোচ থাপুৰ কাৰণে 500-600 বসবাস কৰা ৰাইজসকলৰ কাৰণে ৰাস্তাৰ যোগাৰ কৰি দিয়ক। এখন সাধাৰণ দলঙৰ, কাটাৰ দলঙৰো যোগাৰ কৰি দিয়ক, আৰু ইলেক্ট্ৰিচিটিৰ কাৰণে যোগাৰ কৰি দিয়ক, আমি অনুৰোধ কৰিছোঁ।